দাদা বাইদেউসকল, সৌদ অসম কৰ্মচাৰী ফালৰ পৰা এক বিশেষ জাননী প্ৰকাশ পাইছে। হয় দাদা বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। ইয়াত কৈছে যে ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কৰ্মচাৰীসকলে এই জাননীটো জনাটো অত্যন্ত জৰুৰী হয়। দাদা বাইদেউসকল, এয়া চাওক কি কৈছে, য'ত জিলা প্ৰশাসন কৰ্মচাৰী সংস্থাই দাবী জনাব আৰু অক্টোবৰত বেখাখাতত হ'বলগীয়া কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় অধিৱেশনত অষ্টম বেতন কমিশ্যন অতি শীঘ্ৰেই গঠন কৰে আৰু যাৰ ফলত 2026 চনৰ পিছেহে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰে আৰু তাৰ বাবে সৌদ অসম পৰিষদৰ ফালৰ পৰা অক্টোবৰ মাহত বেখাখাতত এই দাবী তেওঁলোকে জনাব। তো দাদা বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।